নগাঁওতো কংগ্ৰেছ যোৱা 20-30 বছৰৰ পৰা জিকাই নাছিল। নগাঁওতো আমি ইয়াৰ আগতো আমি ইলেকশ্যন খেলিছোঁ। ডক্টৰ আদিত্য লাংথাচা আমি 3.5 লাখ 4 লাখ প্ৰায় ভোট পাইছিলোঁ আমি। তেতিয়া ৰাজেন গোহাঁই ইয়াতে MP আছিল। যোৱাবাৰ কংগ্ৰেছে আমাৰ লগত জেণ্টেলমেন এগ্ৰিমেণ্ট কৰিছিল যে আমি 3খন আসনত ইলেকশ্যন খেলিম আৰু নগাঁও কলিয়াবৰত আমি এৰি দিব লাগে। আমি এৰি দিছিলোঁ। আমাৰ ভোট লৈ যোৱা বছৰ প্ৰদ্যুৎ বৰদলৈ জিকিছিল। নহ'লে যোৱা 20 বছৰ 25 বছৰৰ পৰাতো নগাঁৱত কংগ্ৰেছৰ কোনো প্ৰতিনিধি নাই। নগাঁৱততো এইটো কংগ্ৰেছৰ চিট নহয়। গতিকে যোৱাবাৰ যিহেতু প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ দুয়োজনকে আমি সমৰ্থন দিয়াৰ কাৰণে তেখেতসকলে জিকিছিল 2019-ত। এইবাৰ কংগ্ৰেছে কৰিব লাগিছিল যে নগাঁও আসনখন তেখেতসকলে আমাক এৰি দিব লাগিছিল। ধুবুৰী, নগাঁও, কৰিমগঞ্জত কংগ্ৰেছে আসন নিদি বাকী 11খনত যদি কংগ্ৰেছ সহযোগী দলবিলাক লৈ এক্সাৰচাইজ কৰিলেহেঁতেন, কাম কৰিলেহেঁতেন, কংগ্ৰেছ হয়তো তাৰ পৰা 2-4-5খন আসন আনিব পাৰিলেহেঁতেন। কিন্তু আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছে বাকী 11খন আসন এৰি দিছে। এই 11খনত কংগ্ৰেছৰ কোনো এক্টিভিটিজ নাই। কংগ্ৰেছে UDFৰ লগতে যুঁজি আছে। বিগত দিন আমি UDFে কংগ্ৰেছক নগাঁৱৰ কলিয়াবৰত ইমান সহায় কৰাৰ পিছত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈতো UDFৰ আশীষত MP হৈছিল। তেখেতসকলে এই আসনবিলাক এৰি গৌৰৱ গগৈ যোৰহাট বা কাজিৰঙাত যদি ইলেকশ্যন খেলিলেহেঁতেন নিশ্চয় আমি সহযোগ। ধুবুৰীতো আমি 2014-ত জিকিছিলোঁ। 2019-তো আমি কৰিমগঞ্জ আসনত প্ৰায় 4.5 লাখ ভোট পাইছিলোঁ আমি। আৰু কংগ্ৰেছে 1,20,000 ভোট পাই আমাক মানে মাত্ৰ 20,000 ভোট আৰু পালে আমি জিকিলোহেঁতেন। কিন্তু বিজেপিক কংগ্ৰেছে এই সুযোগটো কৰি দিছিল যোৱা 2019 চনত। আল্টিমেটলি আপোনালোকে জানে কৰিমগঞ্জতো কংগ্ৰেছৰ কোনো স্থিতি নাই। 14ত আমি জিকিছোঁ, 19ত 4.5 লাখ ভোট পাইছোঁ। কংগ্ৰেছে মাত্ৰ 1,20,000 ভোট পাইছে। জানে বৰপেটা সমষ্টি, লোকসভা সমষ্টি এনেকুৱা কৰিছে যে তাতে বৰপেটাৰ যিটো য'ত আমাৰ ভাল সংগঠন আছিল, জনিয়া, বাগবৰ, চেঙা, উত্তৰ দক্ষিণ অভয়পুৰী, গোটেইখিনি কাটি নি ধুবুৰী লোকসভাত সোমাই দিছে। ধুবুৰী লোকসভা প্ৰায় 29 লাখ ভোট। এতিয়া আপুনি ডিফু সমষ্টি যদি চায় 10 লাখ ভোট, অন্য সমষ্টিবিলাক 14, 15, 18 লাখ ভোট, আৰু ধুবুৰীত 27-28 লাখ ভোট দি ধুবুৰীত মানে সমষ্টি কৰিছে। এইটো আমাক লছ কৰিছে, ডাম্পিং কৰিছে তাতে। আৰু বৰপেটা লোকসভাটো আমাৰ ভাল আছিল, এইটো নষ্ট কৰিছে। কলিয়াবৰতো আমাৰ বেয়া নাছিল, যিটো কাজিৰঙা হ'ল। তো আল্টিমেটলি গৈ এতিয়া লাভ লছৰ কথা নাই। আমি 3খন আসনত ইলেকশ্যন খেলিম আৰু 3খন জিকাৰ কাৰণে ইলেকশ্যন খেলি আছোঁ, আশাবাদী জিকিম। গৌৰৱ গগৈ যি হিচাপে গোটেই ইণ্ডিয়াত বৰ্তমান উজ্বলি উঠিছে আৰু তেওঁক আপোনালোকে যদি হৰুৱাই দিয়ে এইটো এটা বেয়া মেছেজ নহ'ব নেকি? চাওক, আমি হৰুৱাব নালাগে। নগাঁও আসনখন আপুনি যদি চায়, নগাঁওতো কংগ্ৰেছ যোৱা 20-30 বছৰৰ পৰা জিকাই নাছিল। নগাঁওতো আমি ইয়াৰ আগতো আমি ইলেকশ্যন খেলিছোঁ। ডক্টৰ আদিত্য লাংথাচা আমি 3.5 লাখ 4 লাখ প্ৰায় ভোট পাইছিলোঁ আমি। তেতিয়া ৰাজেন গোহাঁই ইয়াতে MP আছিল। যোৱাবাৰ কংগ্ৰেছে আমাৰ লগত জেণ্টেলমেন এগ্ৰিমেণ্ট কৰিছিল যে আমি 3খন আসনত ইলেকশ্যন খেলিম আৰু নগাঁও কলিয়াবৰত আমি এৰি দিব লাগে। আমি এৰি দিছিলোঁ। আমাৰ ভোট লৈ যোৱা বছৰ প্ৰদ্যুৎ বৰদলৈ জিকিছিল। নহ'লে যোৱা 20 বছৰ 25 বছৰৰ পৰাতো নগাঁৱত কংগ্ৰেছৰ কোনো প্ৰতিনিধি নাই। নগাঁৱততো এইটো কংগ্ৰেছৰ চিট নহয়। গতিকে যোৱাবাৰ যিহেতু প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ দুয়োজনকে আমি সমৰ্থন দিয়াৰ কাৰণে তেখেতসকলে জিকিছিল 2019-ত। এইবাৰ কংগ্ৰেছে কৰিব লাগিছিল যে নগাঁও আসনখন তেখেতসকলে আমাক এৰি দিব লাগিছিল। ধুবুৰী, নগাঁও, কৰিমগঞ্জত কংগ্ৰেছে আসন নিদি বাকী 11খনত যদি কংগ্ৰেছ সহযোগী দলবিলাক লৈ এক্সাৰচাইজ কৰিলেহেঁতেন, কাম কৰিলেহেঁতেন, কংগ্ৰেছ হয়তো তাৰ পৰা 2-4-5খন আসন আনিব পাৰিলেহেঁতেন। কিন্তু আমি লক্ষ্য কৰিছোঁ কংগ্ৰেছে বাকী 11খন আসন এৰি দিছে। এই 11খনত কংগ্ৰেছৰ কোনো এক্টিভিটিজ নাই। কংগ্ৰেছে UDFৰ লগতে যুঁজি আছে। বিগত দিন আমি UDFে কংগ্ৰেছক নগাঁৱৰ কলিয়াবৰত ইমান সহায় কৰাৰ পিছত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈতো UDFৰ আশীষত MP হৈছিল। তেখেতসকলে এই আসনবিলাক এৰি গৌৰৱ গগৈ যোৰহাট বা কাজিৰঙাত যদি ইলেকশ্যন খেলিলেহেঁতেন নিশ্চয় আমি সহযোগ কৰিলোঁ।